IPS और CRPFर दल एटाই मिली खबर এটা आছিলে যে কয়লা ময়লা এরিয়াত কৰবাত এমুনিশন আৰু হাতিয়াৰ কৰবা মানে লুকুৱাই থোৱা আছে। গতিকে যিটো এৰিয়াত খবৰ আছিল 1 নম্বৰ গজেনপুৰী তাত প্ৰায় 3 ঘণ্টামান সাৰ্চ চলোৱা হৈছিলে। সেই সাৰ্চত আমি এক জেগাত মাটিত পুতি থোৱা লাইভ এমুনিশন পাইছোঁ। টোটাল আছে আপোনাৰ 792 राउंड्स ऑफ लाइव एमुनिशन আছে। তার দুটা ক্যাটেগরি আছে। আপনার 561 রাউন্ড এমুনিশন আছে 7.62 mm আর 231 রাউন্ড এমুনিশন আছে 5.56 mm। গতিকে এইখিনি লাইভ এমুনিশন এটো কৰবাত ইউজ হলেতেন, কিন্তু আমি তাৰ আগতে ইয়াক ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ। অৰ্থাৎ বৰ্তমানলৈতো সিচুৱেশ্যন নৰ্মেল আছে। সকলো পলিটিক্যাল পাৰ্টিয়ে তেওঁলোকৰ কেম্পেইনৰ কাম চলাই আছে, কিন্তু বৰ্তমান পিসফুল আছে। আৰু আমাৰ সিকিউৰিটি ফোৰ্সেস আৰু পুলিচ আমি এলাৰ্ট আছোঁ, হাই এলাৰ্ট আছোঁ, যাতে ক'তো গণ্ডগোল নহয়। আৰু মই আশা কৰোঁ যে ইলেকশ্যন পিসফুলি পাৰ হ'ব। জিলা ডিষ্ট্ৰিক্ট পুলিচৰ ফালৰ পৰা মই ৰাইজক সকলোকে আপোনালোকৰ যুগতে এটা বাৰ্তা আগবঢ়াব বিচাৰিছোঁ যে চৰকাৰৰ হুকুম হৈছে যে যিবিলাক আতিশবাজি ফটকা এইবোৰ যি ইয়াত চেল হ'ব সেইটো অন ডিউ পাৰ্মিশ্যন ফ্ৰম ডেপুটি কমিশ্যনাৰ আৰু সব ইণ্ডিয়ান মেড হ'ব লাগিব। গতিকে ফৰেন মেটেৰিয়েলৰ ক'তো চেল নহ'ব, এইটোত আমি ৱাচ ৰাখিছোঁ। সকলো থানা আউটপোষ্ট সকলোকে জনোৱা হৈছে এইখিনি কথা যে বজাৰত যদি ক'ৰবাত ফৰেন ফটকা আছে তেতিয়াহ'লে তাৰ ওপৰত ইমিডিয়েট লিগেল একশ্যন ল'ব লাগে। আৰু আপোনালোকে সকলোকে গম পায় যে আজি কিছুদিন 2-4 দিন আগতে আমাৰ DSP হেডকোৱাৰ্টাৰ মহোদয় বাসুগাঁৱত 2 জেগাত ইলিগেল ফটকা সিজ কৰা হৈছে তেওঁ যোগেদি, আৰু ইন হিউজ কোৱান্টিটি। য'ৰ পৰা সিজ কৰা হৈছে তাত তেওঁলোকৰ কোনো ডকুমেণ্ট নাছিলে, ফটকাৰ কোনো পাৰ্মিশ্যন নাছিলে আৰু এক্সপ্ল'চিভ লাইচেন্স নাছিলে। গতিকে এই দুজনৰ মানুহৰ ওপৰত আমি অলৰেডি কেছো এটা ৰেজিষ্টাৰ কৰিছোঁ। আৰু অহা দিনতো আমি সাৰ্ভিলেন্স ৰাখিম যাতে কোনোৱে ইলিগেলি ফটকা চেল কৰিব নোৱাৰে আৰু গভৰ্ণমেণ্টৰ হুকুম হিচাপে ফৰেন ফটকা যাতে চেল ক'তো নহয়। এই কথাষাৰ মই সকলো ৰাইজকে চিৰাংবাসীক মই আমাৰ ফালৰ পৰা জনাব বিচাৰিছোঁ। ধন্যবাদ।